নমস্কাৰ বন্ধুসকল, মই সৈফুদ্দিন আৰু আপোনালোকে চাই আছে সেউজপুৰ ডেকা ইউটিউব চেনেল। আৰু বন্ধুসকল, অসমৰ জাতীয় বীৰ লাচিত বৰফুকনৰ এইবাৰ 400তম জন্ম জয়ন্তী আৰু এই জন্ম জয়ন্তীৰ উপলক্ষে অসম চৰকাৰে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে উদযাপন কৰিবৰ বাবে। কাৰণ 18 তাৰিখৰ পৰা 24 তাৰিখলৈকে বিভিন্ন কাৰ্যসূচীৰে সুন্দৰভাৱে এক নিৰ্দেশনা প্ৰদান কৰিছে অসমৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়, অসমৰ সকলো বিদ্যালয় মহাবিদ্যালয় আৰু সকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। আৰু ইয়াৰ লগতে সংগতি ৰাখি এখনি ৰচনা প্ৰতিযোগিতাও আয়োজন কৰিছে এই অসম চৰকাৰখনে, যিখন প্ৰতিযোগিতাত আপোনালোকে অংশগ্ৰহণ কৰিলেই আপোনালোকৰ অসমৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে চহী কৰা এখন সুন্দৰ যোগদান মানপত্ৰ লাভ কৰিব। আৰু এই মানপত্ৰখন আপোনালোকে কেনেদৰে লাভ কৰিব আৰু এই ৰচনাখন আপুনি ক'ত গৈ লিখিব লাগিব আৰু কেনেদৰে কোনটো পদ্ধতি আপোনালোকে ইয়াত আপলোড কৰিব লাগিব, কেনেদৰে ক'ত পঠাব লাগিব, সকলোখিনি এই কথা আপোনালোকক মই আজি এই ভিডিঅ'টোত জনাম। চ' ভিডিঅ'টো চাই থাকিব। ব'লক তেতিয়াহ'লে আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু ৰ'ব, আপোনালোক এটা সৰু অনুৰোধ, যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আৰু যদি আজি ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখিব হাই হেল্ল' কিবা এটা লিখি দিব। আৰু চ' ব'লক আজি ভিডিঅ'টো মজাকৈ এক্সপ্ল'ৰ কৰোঁ। আৰু এইখনে হৈছে 400তম জন্মজয়ন্তীৰ কাৰণে মানে ৰচনা লিখাৰ ফৰ্মেটখন। আৰু এইখন ফৰ্মেটতে মই এতিয়া লিখিব লাগিব। আৰু ইয়াত প্ৰথমতে লিখি থোৱা আছে যে নেম, মানে নাম লিখিব। যেতিয়া আপোনালোকে লিখিব ৰচনাখন, তেতিয়া আপোনালোকে এনেকৈ ওপৰত লিখি ল'ব লাচিত বৰফুকন বুলি। মই এনেকৈ লিখি লৈছোঁ লাচিত বৰফুকন।
আৰু এতিয়া আপোনালোকে দেখিব পাৰিছে মই ইমান ধুনীয়াকৈ লিখিলোঁ লাচিত বৰফুকনৰ এই ৰচনাখন আৰু ক'ত কেনেকৈ আপলোড কৰিব লাগে মই আপোনালোকক দেখুৱাম, চাই থাকিব। আৰু বন্ধুসকল, আপোনালোকক যিহেতু মই আগতীয়াকৈ কৈছোঁ লাচিত বৰফুকন যিটো এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনটো আপোনালোকে কেনেদৰে আৰু ক'ৰ পৰা ডাউনলোড কৰিব লাগিব আৰু কেনেদৰে আপুনি নিজে লিখা ৰচনাখন বা এছেখন কেনেদৰে আপলোড কৰিব লাগিব আৰু আপলোড কৰিলে আপোনালোকে কেনেদৰে সেই চাৰ্টিফিকেটখন আপোনালোকে লাভ কৰিব, সেই সকলোখিনি তথ্য আপোনালোকক আজি মই ভিডিঅ'টোত জনাম। আৰু কোনো স্কিপ নকৰাকৈ মোৰ এই ভিডিঅ'টোত চাই থাকিব, মোৰ লগে লগে আপুনিও ফ'ল' কৰক ষ্টেপ বাই ষ্টেপ, তেতিয়াহে আপুনি সেই চাৰ্টিফিকেটখন লাভ কৰিব। চ' ব'লক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপুনি যাব লাগিব গুগল প্লে ষ্ট'ৰ। মই এতিয়া গৈছোঁ গুগল প্লে ষ্ট'ৰ, আৰু গুগল প্লে ষ্ট'ৰ যেতিয়া অ'পেন হ'ব তেতিয়া আপোনালোকে চাৰ্চ কৰিব ওপৰত লাচিত বৰফুকন। এনেকৈ লাচিত বৰফুকন মোৰ লিখি থোৱা আছে আৰু মই লাচিত বৰফুকন বুলি চাৰ্চ কৰিলোঁ, আহি গ'ল লাচিত বৰফুকন যিটো এপ্লিকেশ্যন, এইটো মোৰ সন্মুখত আহিছে। আপোনালোকৰ সন্মুখত আহিব, কিন্তু আপোনালোকৰ যদি ইনষ্টল নাই তেতিয়া ইনষ্টল দেখাব, কিন্তু মোৰ এতিয়া অলৰেডি ইনষ্টল কৰি থোৱা আছে কাৰণে মোৰ অ'পেন দেখুৱাইছে। ত' আপোনালোকে ইনষ্টল কৰিলে তেনেকৈ অ'পেন বুলি দেখাব, তেনেকৈ অ'পেন কৰিব। যেতিয়া আপোনালোকে অ'পেন কৰিব তেতিয়া অলপ সময় ৰৈ দিব, অকণমান সময় লাগে নতুন এখন ইণ্টাৰফেচ আহিবৰ কাৰণে। এয়া দেখিছে আপোনালোকৰ সন্মুখত নতুন এখন ইণ্টাৰফেচ আহি গ'ল। যেতিয়া নতুন এখন ইণ্টাৰফেচ আপোনালোকৰ সন্মুখত আহিব তেতিয়া সোঁফালে তলত দেখিব আপলোড ৰাইটিং। ইয়াত আছে 3টা অপশ্যন। প্ৰথম অপশ্যনটো আছে ৰেজিষ্টাৰ এণ্ড আপলোড ৰাইটিং, ছেকেণ্ড অপশ্যন আছে ডাউনলোড ৰাইটিং, আৰু থাৰ্ড অপশ্যন আছে ডাউনলোড চাৰ্টিফিকেট। প্ৰথম যিহেতু আপুনি নতুনকৈ এছে বা ৰচনাখন আপলোড কৰিব, সেইকাৰণে আপোনাৰ প্ৰথম অপশ্যনটো ক্লিক কৰিব লাগিব, যিটো লিখা আছে ৰেজিষ্টাৰ এণ্ড আপলোড ৰাইটিং। তাত মই ক্লিক কৰিলোঁ। ইয়াত এখন ডিটেইলছ মানে দিছে, এখন চাৰ্ট এখন দিয়া আছে, এই গোটেইখিনি আপোনাক ভৰাব লাগিব। প্ৰথম আছে যে ফাৰ্ষ্ট নেম, মানে প্ৰথম আপোনাৰ নামটো, মিডল নেম যাৰ মাজৰ নাম থাকে বা মিডল নেম তেনেকৈ ভৰাব পাৰে, লাষ্ট নেম আছে শেষৰ নাম মানে উপাধি, ডেট অফ বাৰ্থ আছে আপোনাৰ জন্মৰ তাৰিখ থাকিব, চিলেক্ট জেণ্ডাৰ আপোনাৰ লিংগ কি, পুৰুষ মহিলা তেনেকৈ ভৰাব পাৰে, মোবাইল নম্বৰ দিছে, ইমেইল আইডি আছে, চিলেক্ট প্ৰফেশ্যন আপুনি কিবা এটা কামত জড়িত হৈ আছে নেকি, আপুনি বা গভ ছাৰ্ভিচ কৰে নে প্ৰাইভেট ছাৰ্ভিচ কৰে, ষ্টুডেণ্ট মানে টিচাৰ, যিকোনো আপুনি কিহৰ লগত জড়িত আপুনি সেইটো আপুনি ইয়াত ভৰাব পাৰে। ইয়াত লিখা আছে কাউণ্ট্ৰি ইণ্ডিয়া হৈ আছে, ষ্টেট আছাম হৈ আছে, ডিষ্ট্ৰিক্ট চিলেক্ট ডিষ্ট্ৰিক্ট আহিছে, আপুনি কোনখন জিলা হয় সেইখন ভৰাই দিব, পোষ্টেল এড্ৰেছ মানে আপোনাৰ ঠিকনা বিচাৰিছে, আৰু পিনক'ড আপুনি কোনখন জিলাৰ পৰা আপুনি এইটো ভৰাই আছে সেইটো পিনক'ড আপুনি দিব। চ' ডিটেইলছখিনি মই আপোনালোকক ভৰাই দিছোঁ আৰু আপোনালোকক তেনেকৈ ভৰাই ল'ব। আৰু মোৰ ওপৰত থকা যিখিনি ডিটেইলছ আছিলে সকলোখিনি ভৰাই দিয়া হৈ গ'ল আৰু আপোনালোকক তেনেকৈ ভৰাই ল'ব। আৰু এতিয়া অপশ্যন আছে যে টেক এ ফটো অফ দ্য পাৰ্টিচিপেণ্ট, আপোনাৰ যিসকলে অংশগ্ৰহণ কৰিছে এই ৰচনা প্ৰতিযোগিতাত তেখেতসকলক এখন ফটো বিচাৰিছে। চ' ইয়াত আপোনালোকে টেক এ ফটো অফ দ্য পাৰ্টিচিপেণ্টত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এখন ফটো আপোনালোকে দিব পাৰিব। মোৰ এখন ভাল লগা এখন ফটো, মই ইয়াত এখন ক্লিক কৰিলোঁ আৰু ক্লিক কৰি তেনেকৈ এখন ফটো মই তাত আপলোড কৰিলোঁ। ঠিক আছে, তেনেকৈ আপোনালোকে আপলোড কৰিব। আৰু তলত এটা অপশ্যন আছে যে ৰাইটিং অপশ্যন, আপোনালোকে এইখন যে ৰচনা লিখিছে বা এছেখন লিখিছে এইখন ফৰ্মেট পেপাৰ নে প্লেইন পেপাৰ, যদি প্লেইন পেপাৰ হয় তেতিয়া প্লেইন পেপাৰত ক্লিক কৰিব, যদি ফৰ্মেট পেপাৰ হয় তেন্তে ফৰ্মেট পেপাৰত ক্লিক কৰিব। মোৰ যিহেতু ফৰ্মেট পেপাৰ মই সেইকাৰণে ফৰ্মেট পেপাৰত ক্লিক কৰিলোঁ। আৰু তাৰ তলতে আছে যে ৰাইটিং লেংগুৱেজ, মানে আপুনি কি ভাষাত এই ৰচনাখন লিখিছে বা কি ভাষাত এই এছেখন লিখিছে। ইয়াত বহুতো ভাষা দি দিয়া আছে, অসমীয়া আছে, বড়ো আছে, বাংলা, হিন্দী, ইংলিছ, আদাৰ্ছ। মই যিহেতু অসমীয়াত লিখিছোঁ সেইকাৰণে মই অসমীয়াটো ক্লিক কৰিলোঁ। তাৰ তলত আছে নাম্বাৰ অফ পেজেছ, মাইনাছ দেখুওৱা আছে, এফালে প্লাছ দেখুওৱা আছে, মানে আপুনি কেইখন পেজ ব্যৱহাৰ কৰিছে বা কেইখন পেজত লিখিছে। যিসকলে এখন পেজত লিখিছে তেতিয়া তেওঁসকলে এখনে 1 দিব পাৰে, যিসকলে 2খন পেজত লিখে তেনেকৈ প্লাছ চিনটো টিপি দিলে 2 হৈ যাব, মানে 2খন পেজ হ'ব। তেনেদৰে 3খন হ'লে 3খন দিব, তেনেকৈ মোৰ এতিয়া 2খন পেজ আছে সেইকাৰণে মই 2খন দিছোঁ। তাৰপিছতে আপোনালোকৰ আছে চিলেক্ট ইমেজ অফ ৰাইটিংছ অন লাচিত বৰফুকন, মানে আপোনালোকৰ যিখন ৰচনা বা এছে সেইখন আপোনাক চিলেক্ট কৰিব দিছে, যিকেইখন লিখিছে সেইকেইখন আপোনাক ইয়াত চিলেক্ট কৰি ল'ব লাগিব। সেইকাৰণে মই এই 2খন লিখিছোঁ, সেই 2খন আপোনালোকক চিলেক্ট কৰি ইয়াত আপলোড কৰিম এতিয়া। আৰু মই 2খন এছে পেজ ইয়াত চিলেক্ট কৰিলোঁ আৰু তলত যিটো অপশ্যন আছে আপলোড ৰাইটিংছ আছে, আপলোড ৰাইটিংছ আপোনালোকে ক্লিক কৰিব আৰু অকণমান সময় ৰৈ দিব, ইয়াত সেইকাৰণে অকণমান সময় লাগে, চ' আপোনালোকে ৰৈ দিব। আৰু যেতিয়া আপোনালোকে এই এছে বা ৰচনাখন যেতিয়া আপোনালোকে আপলোড কৰিব তেতিয়া আপোনালোকৰ এছে বা ৰচনাখন ভেৰিফাই কৰে, আৰু ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ অলপ সময় লাগে, কিন্তু অলপ হোৱাৰ পিছত তেতিয়া আপোনালোকৰ ছাকচেছফুল হৈ যায়। আৰু এতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আপোনালোকে দেখিছে, এইখন ইণ্টাৰফেচ আহিব, থেংক ইউ ফৰ জইনিং, ডাটা হেজ বিন ছাবমিটেড ছাকচেছফুলি, আৰু আপোনালোকে এই অ'কে বুটামটোত ক্লিক কৰি দিব।
আৰু ক্লিক কৰিলে আপোনালোকে আকৌ বেক হৈ যাব পুনৰ আগৰ মানে যিখন ইণ্টাৰফেচ আছিলে সেইখন খোল খাই গ'ল আপোনালোকে আকৌ আপলোড ৰাইটিঙত যাব লাগিব তাত যাব লাগিব ডাউনলোড চাৰ্টিফিকেট যিহেতু আপোনালোকৰ এতিয়া বাকী সকলো ডাটা আপোনাৰ বা হেৰিখিনি ভৰালে আপোনালোকৰ যিখিনি ডিটেইলছ আছিলে গোটেইখিনি আপোনালোকে ভৰালে এতিয়া যাব লাগিব ডাউনলোড চাৰ্টিফিকেটখন ডাউনলোড কৰিবৰ কাৰণে চ' ইয়াত ক্লিক কৰি দিব আপোনালোকে আৰু ইয়াত দেখিছে আপোনালোকে লিখা আছে ওপৰতে পাৰ্টিচিপেণ্ট প্লিজ মানে যিসকল অংশগ্ৰহণ কৰি তাত মানে অংশগ্ৰহণ কৰিছে আপোনালোকৰ সন্মুখত এয়া মোৰ নাম ওলাই আছে ছৈফুদ্দিন আহমেদ বুলি ওলাই আছে মানে মই কেইবাবাৰো ট্ৰাই কৰিছিলোঁ কাৰণে এনেকৈ 5খন চাৰ্টিফিকেট মোৰ সন্মুখতে ওলাই আহিছে আপোনালোকেও তেনেকৈ চেষ্টা কৰি যাব আৰু নিশ্চয় পাৰিব মোৰ নিচিনাকৈ আপোনালোকে মোৰ নিচিনাকৈ এনেকৈ ফ'ল' কৰিব ষ্টেপ বাই ষ্টেপ কোনো স্কিপ নোকোৱাকৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু এতিয়া মোৰ এই ডাউনলোড হৈ গ'ল চাৰ্টিফিকেটখন আপোনালোকক দেখুৱাইছোঁ আৰু এনেকৈ এখন চাৰ্টিফিকেট আপোনালোকে দেখিব পাৰিছে স্ক্ৰীনত চাওক এইখন চাৰ্টিফিকেট মোলৈ এখন পঠাই দিলে চ' আপোনালোকেও তেনেকৈ চেষ্টা কৰি যাব আৰু মই আশা কৰোঁ আপোনালোকে পাৰিব এই চাৰ্টিফিকেটখন আপোনালোকে গ্ৰহণ কৰিব পাৰিব চ' ভাল লাগিল আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ চ' বন্ধুসকল আপোনালোকে দেখিব পাৰিলে আজিৰ এই ভিডিঅ'টো দেখিব পাৰিলে আপোনালোকে এপটোত গৈ আপোনালোকে কেনেদৰে এছেখন আপলোড কৰিব লাগিব কেনেদৰে ফটো দিব লাগিব কেনেদৰে ডিটেইলছখিনি আপোনালোকে ভৰাব লাগিব চ' ভিডিঅ'টো আপোনালোকে দেখুৱাই দিয়া হ'ল আৰু ভিডিঅ'টোত আপোনালোকে যদিহে ডাউনলোড কৰিবলৈ চাৰ্টিফিকেটখন ডাউনলোড কৰিবলৈ যদি অসুবিধা হৈছে তেন্তে আপোনালোকে যদি চেষ্টা কৰে আৰু কথা এষাৰ আছে যত্ন কৰিলে ৰত্ন পায় ঠিক তেনেদৰে আপোনালোকে চেষ্টা কৰিব ৰাতি 12 বজাৰ পিছত বা 1 বজাৰ পিছতো আপোনালোকে যেতিয়া আপোনালোকে ডাউনলোড কৰিব তেতিয়া মানে ছাৰ্ভাৰটো অকণমান ফাষ্ট থাকে চ' সেয়াই আপোনালোকৰ কাৰণে আজি এই ভিডিঅ'টো বনালোঁ আপোনালোকৰ কাৰণে সুবিধা অনুযায়ী সকলোৱে মিলি আহক আমি লাচিত বৰফুকন দেৱৰ 400খন জন্মজয়ন্তী একেলগে উদযাপন কৰোঁ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম অতি সোনকালে লগ পাম চ' আজিলৈ বাই বাই থেংক ইউ এণ্ড লভ ইউ